হেল্ল' ৰাইজ, আপোনালোকৰ ভালনে? মোৰ পিছে ভালেই দেই। আজি আমাৰ ITIত একদম পূৰা আয়োজন চলিছে। কিহৰ আয়োজন আপোনালোকে লাহে লাহে ভিডিঅ'টো চালে গম পাব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব দেই। এওঁলোক সকলো হৈছে আমাৰ অফিচৰ কৰ্মচাৰী আৰু মই হৈছোঁ একদম অফিচৰ সৰুজনী দেই। ইভাগেতো মই বুঢ়ীয়েই, কিন্তু এওঁলোকক লাগিলে মই মানে সৰু আৰু। মই আপোনালোকক আগৰবোৰ ভিডিঅ'ত কৈ আহিছোঁৱেই নহয়, আমাৰ অফিচত চবেই চাহৰ কানিয়া বুলি। দেখিছেনে? চবেই চাহ খাইছে। মানে চাহ নহ'লে সঁচাকৈ বাৰু দেই দিনটো ফ্ৰেছে নালাগে। এতিয়া আপোনালোকক মই মেইন কথালৈ আহিছোঁ। আজি কিহৰ আয়োজন? আজি হৈছে আমাৰ অফিচৰ দুগৰাকী কৰ্মচাৰীৰ ৰিটায়াৰমেণ্ট ডে', পটঙীয়া খুৰা আৰু বৰদলৈ খুৰা। মই পিছে অফিচটোত জইন কৰা 1.5 বছৰে হৈছে, কিন্তু পটঙীয়া খুৰাক এই 1.5 বছৰতে নিজৰ বাপেক জীয়েকৰ লেখীয়া সম্বন্ধ হৈ পৰিলে। সদায় আহি মেলি জোকোৱা, কাজিয়া লগা, কাজিয়া নালাগিলে চোন দিনটো পাৰে নহয়। মোক কিন্তু সঁচাকৈ বেয়া লাগিছে বাৰু দেই। আজি যিহেতু বিদায় মুহূৰ্ত, সেইকাৰণে সকলোৱে দুইজনৰ বিষয়ে এষাৰি হ'লেও কিবা কিবি কৈছে। সম্বন্ধটো আমাৰ সদায় বন্ধুৰ নিচিনাই আছে, সদায় কাজিয়াও কৰোঁ তামোল নিদিয়াৰ কাৰণে। তাৰপিছত পটঙীয়াক একদম জইনিঙৰ পৰা পাইছোঁ। আৰু পটঙীয়া আমাৰ পৰিয়ালৰ লগত বৰ ভালকৈ জড়িত আছিল, ওতঃপ্ৰোত সুখত দুখত। এইফালে আজি বিজু খুৰাও আহিছে, দুইজনৰ ৰিটায়াৰমেণ্টৰ দিনা অকণমান মৰম যাচিবলৈ। বিজু খুৰা কোন আপোনালোকে গম নাপায় নহয়, তেওঁ হৈছে ৰিটায়াৰ্ড হেড এছিষ্টেণ্ট। সকলোৰে মিলি মিলি কাম কৰিছিলোঁ। এই ক্ষেত্ৰত কাৰোবাক কেতিয়াবা অকণমান বেয়াকৈ ক'বও পাৰোঁ, সেইটো ডাঙৰ কথা নহয়, বেয়াকৈ ক'ব নিচিনা। কেতিয়াবা কামটো হোৱা নাই এনেকুৱা কৈছোঁ হয়তো, তাৰ কাৰণে যেন ধৰি নাথাকিম। আৰু দুখনমতে কৈছে বাইদেউ যে ক'লে আমাৰ ক্লাছটো কৰা কথা। ক্লাছৰ ক্ষেত্ৰত ক'লোঁ আমি প্ৰশিক্ষকবিলাক একোটা মোৰ বাকী নহয়, চলা মোৰ পোৱা নাই বাৰু, তথাপিও দেখা পোৱা। তাৰপিছত বিদায় লৈছিলোঁ যে অনুভৱ হোৱাই নাই, কিবা ফূৰ্তি নিচিনাহে লাগিছে। সকলোৱে এনেকৈ ফুলি পেলাই কৰি থাকক। এইফালে বৰদলৈ খুৰাক সকলো ইনষ্ট্ৰাক্টৰ মিলি তেওঁক শৰাই আগবঢ়াইছে। গামোচা আমাৰ প্ৰিন্সিপাল ছাৰে পিন্ধালে বাৰু। সম্বৰ্ধনা প্ৰতি মাননীয় শ্ৰীযুত বিবেকানন্দ বৰদলৈ দিবলৈ প্ৰশিক্ষক মেচিনিষ্ট বিভাগ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট শ্ৰদ্ধাভাজনে নমস্কাৰ গ্ৰহণ কৰিব। জয়তে আমি তেজপুৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সমূহ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আপোনাক যাচিছোঁ সশ্ৰদ্ধ প্ৰণাম। মানৱ সম্পদ গঢ়াৰ এজন সুনিপুণ প্ৰশিক্ষক হিচাপে বিগত 24/9/97 চনৰ পৰা আজি 28/2/25 চনলৈ সুদীৰ্ঘ 27 বছৰ 5 মাহ কাল আমাৰ প্ৰতিষ্ঠানৰ বাবে যি সেৱা আগবঢ়ালে, তাৰ এই সুবাদত আপোনাক আজি অৱসৰৰ দিনটোত যাচিছোঁ আন্তৰিক অভিনন্দন। আমাৰ বাইদেৱে সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিছে আৰু এইফালে আমাৰ পটঙীয়া খুৰাকো সম্বৰ্ধনা জনোৱা হৈছে। আৰু পটঙীয়া খুৰা সম্বৰ্ধনাখন পাঠ কৰিছে নৱ খুৰাই। আপুনি আপোনাৰ নিৰলম কৰ্মৰ জৰিয়তে নিজৰ যি পৰিচয় দিছে সেয়া আমাৰ বাবে অতি অনুকৰণীয়। যোৱা ইংৰাজী 26/3/1998 চনৰ পৰা আজি ইংৰাজী 28/2/2025 চনলৈ সুদীৰ্ঘ 27 বছৰে আপুনি সততা, নিষ্ঠা আৰু একাগ্ৰতাৰে আমাৰ প্ৰতিষ্ঠানলৈ যি সেৱা আগবঢ়ালে, তাৰে সুবাদত আপোনাৰ আজিৰ এই বিদায়ৰ মুহূৰ্তখনত আপোনাক জনাব আন্তৰিক অভিনন্দন। আচলতে সময় আমি ধৰি ৰাখিব নোৱাৰোঁ, হয়নে বাৰু? কিন্তু মুহূৰ্তবোৰতো আমি ধৰি ৰাখিব পাৰোঁ। মই সেইকাৰণে ভিডিঅ' কৰি ৰাখিছোঁ, যাতে পিছত তেওঁলোকৰ যেতিয়া মন যায় মোৰ ভিডিঅ'বোৰ খুলি চাব পাৰিব। আৰু এইফালে দেখিছেনে, সকলোবোৰ আমাৰ খুৰাহঁতৰ লগত ফটো মৰাত ব্যস্ত। প্ৰাৰ্থীৰ লগত ফটো ছেশ্যন হৈ আছে। মোৰ মনটো দুখ লাগিছে, মোৰ পাৰ্টনাৰটোৱে গুচি গ'ল। কাজিয়া পাৰ্টনাৰ। কালি খাব পালা নাই? আনিলে নহয়। কান্দিছেনে হাঁহিছে মই ধৰিব পৰা নাই। মাটন ন? মাটন বিলাই আছে, চালাড, চিলি মাটন, আলু ভাজি আৰু এইফালে ভাত আৰু আমাৰ তামোল পাণো যোগাৰ কৰি থৈছে দেই। আমি আকৌ প্ৰথমটো কোটাতে বহিলোঁ। এয়া দেখিছেনে, একদম বিলনীয়া লাইন পাতি আহিছে।
আমাৰ আকৌ এনেকুৱা নহয় যে যোনকেইটাই বিলাইছে সেইকেইটাই বিলাব। এতিয়া আমাৰ খাই হ'ল নহয়, নেক্সটত আমি বিলাম, তাৰপিছত নেক্সটখিনি খাই হ'ব, তাৰপৰা সিহঁতে বিলাব। আমাৰ কিন্তু চব একদম হাতে কামে লাগি যায় দেই, কোনো কাৰো কাৰণে ৰখি নাথাকে। তাৰপিছত এয়া আমাৰ বড়োদাই মাটন বিলাইছে। মই আকৌ মাটন খাই ভাল পাওঁ, কিন্তু প্ৰকাশ দাই আকৌ মোক বোলে জোকাইছে, তেওঁক বোলে তাইক বোলে লিভাৰ আৰু পেটু দে। মই এইবোৰ বেয়া পাওঁ বুলি জানে যে। আৰু এই বিনিতা বাইদেউলৈ অনা দৈ আৰু আপেলটো মোকে দি থৈ গ'ল। মই মানে সৰু যে, চবেই মুঠতে কিবা নহয় কিবা মোক দিবই আৰু, সেইকাৰণে মোক পিছে ভালো লাগে ইয়াত থাকি দেই। তাৰপিছত আমাৰ ইয়াত চেনিৰামকেইটা এগাল খাব, দেখিছেনে চেহেৰাকেইটা চাই লওক। মাংস বিলনীয়া দেখিছেনে, আমাৰ মাংস একদম মজা। ইহঁতকেইটাক আকৌ জোকাই ভাল লাগে, সেইকাৰণে মই ইহঁতক জোকাই আছোঁ। আপোনালোকে নক'ব আকৌ এইবোৰনো খোৱা বোৱাবোৰ দেখুৱাবলগীয়া কথা নে? আচলতে এইবোৰ দেখুৱাবলগীয়া কথা নহয়, কিন্তু এই প্ৰত্যেকবোৰ মুহূৰ্তই মই সাঁচি ৰাখিছোঁ, যাতে যেতিয়াই মন যায়, যাৰেই মন যায়, তেওঁলোকে ইউটিউবটো খুলিয়ে চাব পাৰিব। আৰু এইবোৰ স্মৃতি ময়ো চাব পাৰিম, হয় নাই বাৰু? পাছত কেতিয়াবা ক'ব পাৰিব আগতে মই এনেকুৱা আছিলোঁ বুলি, হয় নাই বাৰু? লাষ্টত কেইখনমান ফটোও লগাই দিছোঁ। তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।